হে গাইজ নমস্কাৰ আৰু আমি এতিয়া যাই আছোঁ বহতি মানে কি তাত মাহীহঁতৰ ঘৰ তো তাতে গৈ আছোঁ আৰু বহতিৰ পৰা মানে এটা সৰু কিবা এখন অনুষ্ঠান আছে বোলে তাতো যাম বুলি ভাবিছোঁ ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আজি তাৰ চান্সতে চাই থাকক আৰু আহি থাকক আপোনালোকে আমাৰ লগত থাকক আৰু এই আমাৰ বছৰ লগত আহিছোঁ বছ ফোনত বিজি বৰ্তমান যি কি নহওক থাকক আমাৰ লগত এতিয়া আমি উঠিলোঁ গাড়ীত আৰু যাই আছোঁ এইখন গাড়ীত উঠিছোঁ আমাৰ এখেতে বহিছে ইপিনে ফোন নথৈবে দে আৰু দে আমাৰ দিন দে তো গাইজ এতিয়া আমি সিধাবাৰী পালোঁ আহি সিধাবাৰীত নামিলোঁ আৰু এতিয়া যাম বহতি এইখন সিধাবাৰী আৰু ইয়াত গেট আছে ইয়াত চাওক সিধাবাৰী হাইস্কুল কিবা কিবি মানে মহা অহাৰ কথা আছিল ফাইনেলি মহাক লগ পালোঁ এতিয়া তো গাইজ এতিয়া আমি উঠিছোঁ টেম্পুত বহতি যাবলৈ বহতি ইফালে গৈছে মজা তো গাইজ ফাইনেলি আহি পালোঁ বহতি এতিয়া আমি যাই আছোঁ ঘৰত তো গাইজ এতিয়া আমি আহি পালোঁ মাহীহঁতৰ ঘৰ এইটোৱে হৈছে আমাৰ মাহীহঁতৰ ঘৰ তো ইয়াত অলপ টাইম থাকি কিনে এইবাৰ যাম আমি বাকেটাৰাত নে কি ৰেডি নে ৰেডি কেনেকুৱা মজা এটা পৰিৱেশ ভাল লাগিছে ৰ'ব মই দেখাই আছোঁ আপোনালোকক তো গাইজ ইয়াৰ এটা পৰিৱেশ মই ভাল লগা বুলি কৈছিলোঁ যে সেইটো হৈছে এইটো নদীৰ পিছফাল মানে ঘৰটোৰ পিছফালে আছে নদীটো খুব ধুনীয়া এটা পৰিৱেশ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আৰু এইটো বহুতে ব্ৰহ্মপুত্ৰ বুলিয়ে কয় নাজানো আৰু ব্ৰহ্মপুত্ৰৰ পৰাই আহিছে চাগে পানী পূৰা একদম সেই ক্লিন আৰু সেই তাত আছে এখন কি আছে তাত মানে কিবা কিবি খেতি চেতি কৰে অলপ ধুনীয়া ঠাই চব বালিয়ে মানে এইবিলাক চব গোটেই বালিয়ে নদীৰ পাৰ যে এয়া চাওক ক'তো মাটিয়ে নাই চব বালি আৰু এই গছডাল দেখিছে এই গছডাল মানে কি মই ইয়াৰ আগত আহোঁতেও ইয়াতে আছিলে এনেকৈ লটকি কিনে আৰু এতিয়াও এনেকৈ আছে মানে শিপাবিলাক পূৰা ভিতৰত সোমাই গৈছে চাগে নপৰে প্লেচ চাওক না কি ধুনীয়া বাপৰে ৰ'ব অলপমান তলত যাওক ঐ ইফালেদি পৰিব লাগিলে চেচ মানে ফটো উঠে বোলে মাৰো দুই কপিমান ঠাই কিন্তু মজা না এনেকুৱা জেগাত থাকি মজা লাগে এতিয়া মই আপোনালোকক লৈ যাম এটা ধৰ্মমূলক অনুষ্ঠানত তো ইয়াত এতিয়া মানে গান গোৱাৰ প্ৰগ্ৰেম চলি আছে মানে ইচ্ছা আৰু যদি কোনোবাই গান গাব বিচাৰে তেতিয়াহ'লে গাব পাৰে আৰু ইয়াত চাওক দৰ্শকবৃন্দ ভালেই মানুহ হৈছে আৰু ভাল লাগিছে ইয়াত আহি কিনে বহুত এতিয়া ভাত খাব দিছে এইখিনি ভাতখিনি খাই লওঁ তাৰপিছত আৰু কিবা দেখাম ৰ'ব পাৰোঁ যদি তো গাইজ আমাৰ ফাইনেলি খোৱা লোৱা হৈ গ'ল মানে কি যিটো অনুষ্ঠান চাব আহিছিলোঁ সেইটো চোৱাই নহ'ল মানে অনুষ্ঠান বিশেষ একো নাই আৰু বিশেষ একো আছেও কাৰণ ভগৱানৰ ভক্তিমূলক অনুষ্ঠান হৈ আছে ইয়াত বাকী গুৱাহাটীৰ পৰা স্বামীজী কেইজনমান আহিছে তাকে আৰু কিবা কিবি অনুষ্ঠান হৈ আছে মানে ইয়াত এইটো আশ্ৰম আছে ইয়াতে তাত কিবা এটা অনুষ্ঠান হ'ল আমি সেইটো উপভোগ কৰিব নাপালোঁ মানে দেৰি হ'ল আহোঁতে বাকী খোৱা লোৱা হ'ল এতিয়া আৰু কি কৰিম যাওঁৱে নেকি চাওঁ কি কৰোঁ আৰু ইয়াত স্বামীজীসকলে সামৰ্থ্য অনুযায়ী কম্বল কাপোৰ চাপোৰ আদি দান কৰি আছে সকলোকে নহয় আৰু মানে বিশেষকৈ গৰীব মানুহখিনিক দি আছে আৰু ভাল লাগিছে এইবিলাক দেখা পায় আৰু আগলৈ যাতে এনেদৰে সহায় কৰি যাব পাৰে তাৰে আশা থাকিল এতিয়া তেওঁলোকৰ বিতৰণ কৰা হ'ল আৰু এতিয়া যাবই যোৱাৰ আগত তেওঁলোকে হৰে কৃষ্ণ নাম এটা গাই আছে আৰু এই নামটো গাই কিনে তেওঁলোকে ইয়াৰ পৰা বিদায় ল'ব মানে সিহঁতে গুৱাহাটী ৰিটাৰ্ণ হ'ব অনুষ্ঠান কমপ্লিট এতিয়া স্বামীজীহঁতে যাব ওলাইছে সেইখন বাছতে যাব আমিও যাওঁ বাই বাই